যা চালা এনে কষ্ট এইবিলাক যা তামাম আৰু এইফালেও আছে তামাম কি জুবিন দাক যিদিনাখন জ্বলাইছিল মানে জ্বলোৱা দিনাখন এই গাইছ আজিও আছোঁ মই বাগানত মানে আজি কল কাটব অহা নাই আজি জংঘলবিলাক কাটো মানে চাব ইফালে এইয়া তামোল গছ পুৰা জংঘলে আগুৰি লৈছে এইবিলাক জংঘলবিলাক চাফা কৰি দিম ইফালেও আছে এয়া দেখা পাইছে না ইমানো আৰু হ'ব পাৰে না এইবিলাক পুৰা তামোল ডালকে ঢাকি ৰাখছে এনেকৈ হ'লে ক'ত তামোলডাল ভাল হ'ব মানে এই তামোলৰ লগত বন মৰা দিবা নৰা তামোলটো মাৰা যায় বৰ দিগদাৰ হৈ গৈছে গোটাই সেইবিলাকত চাওক না চব নিজৰ হাতেৰে সৃষ্টি কৰা বস্তু না গাইছ থাকি কিবা এটা ভাল লাগে মানে এনেকুৱা সেউজীয়া সেউজীয়াবিলাকৰ মাজত ফিলিংছ গুড 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 ফিলিংছ বেষ্ট এইবিলাক জোকবিলাক তামাম আছে মানে এয়া কৈছে না তামাম তামাম আৰু এইফালেও আছে তামাম মানে জোখৰ মানে অভাৱ নাই মোৰ বাগানখনত কৰি মাৰা যায় জোকবিলাক মাৰাৰ যদি কিবা উপায় আছে ক'বচোন কমেণ্ট কি জুবিন দাক যিদিনাখন জ্বলাইছিল মানে জ্বলোৱা দিনাখন এই গছডাল ৰুইছিলোঁ কঁঠালৰ গছ এই গছডাল বৰ্তমান মানে এইটো পৰ্যায় আৰু বহুত সৰু পুলি এটা ৰুইছিলোঁ তো ভাল হৈছে বৰ্তমান বাৰিষা না পানী চানী পাইছে লগতে সাৰ পানীও দিছোঁ তো ভাল হ'ব বুলি আশা ৰাখিছোঁ যাতে এই গছডালক কোনো অনিষ্ট নকৰে জুবিন দাৰ নামত পোতা গছ ডাঙৰ হ'লে ইয়াতে থাকিব ইয়াতে ফল লাগিব সকলোৱে খাব সেয়াই আৰু গছ ভাল পোৱা মানুহজনৰ নামত এজোপা গছ উৎসৰ্গা কৰিছোঁ মানে গছ এনেও পুতোৱে কিন্তু এইজোপা গছ স্পেচিয়েলি তেওঁৰ কাৰণে লগাইছোঁ আৰু এটা কথা জুবিন দাক ভাল পোৱা মানুহ জয় জুবিন দা ধুনি দিয়া মানুহ বহুত আছে কিন্তু আমাক জুবিন দাৰ আদৰ্শ তেওঁৰ ভাল ভাল কথা সেইবিলাক ফ'ল' কৰা মানুহৰহে বেছি প্ৰয়োজন আছে বুলি মই ভাবোঁ মানুহক সহায় কৰা গছ পুলি ৰোৱা আদি আৰু বহুত অসহায় মানুহক সহায় কৰা এনেকুৱা আদৰ্শবিলাকহে ফ'ল' কৰিব লাগে জুবিন দাৰ নিচা কৰা কিবা কৰা সেইবিলাক বেলেগ কথা